এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মেয়াৰ আছাম ছাপোৰ্ট চেনেলটিত। যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। বন্ধুসকল, আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। তাৰে মাজতে কাশ্মীৰ দৰে বৰফ হৈ পৰিছে আমাৰ মৰাণ সমষ্টি টাউন। এই মুহূৰ্তত আপোনালোকে বিগ ব্ৰেকিং নিউজ কেইটামান চাব পাৰিব এয়াৰ আছাম ছাপোৰ্ট চেনেলটিত। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এনেকৈ লেটেষ্ট নতুন নিউজ ভিডিঅ'ছ পাবলৈ হ'লে। তো বন্ধুসকল, আজি মৰাণ টাউনত প্ৰথমবাৰলৈ কাশ্মীৰ দৰে বৰফ দেখিবলৈ পোৱা গৈছে। ৰাতিপুৱা পুৱাৰ ভাগতেই মৰ্ণিঙতে বৰষুণ দিছিলে, যি নেকি শিলগুটি বৰষুণ অহাৰ ফলত ইয়াত কাবাখিনিও আপোনালোকে দৃশ্য দেখিবলৈ পাইছে। আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেৰে সকলোখিনি আপডেট আপোনালোকে দেখিবলৈ পাৰিব। এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। তো মই আপডেটসমূহ আপোনালোকক কৈ আছোঁ, এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাই যাওক। বিগ ব্ৰেকিং নিউজ বন্ধুসকল, অসম মৰাণত আজি পুৱাই দেখা গ'ল বৰফৰ আচ্ছাদন। ঘৰ, চোতাল, ৰাজপথ সকলোৱে বৰফৰ দলিচা। বন্ধুসকল, বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাই আছোঁ। অসমৰ মৰাণত আজি পুৱাই দেখা গ'ল বৰফৰ আচ্ছাদন। ঘৰ, চোতাল, ৰাজপথ সকলোতে বৰফৰ দলিচা। প্ৰথম দেখোঁতেই ভুল নকৰিব, এয়া কোনো অৰুণাচল মায়'দিয়া নহয়, দলিচা পৰা এয়া অসমৰ দৃশ্য। আজি পুৱাই ডিব্ৰুগড় জিলাত মৰাণত চাৰিওফালে কেৱল বগা আৰু বগা বৰফৰ ঘৰ, চোতাল, ৰাজপথ সকলো সোঁফালে বৰফৰ দলিচা। দুচকীয়া তিনিচকীয়া বাহন বৰফৰ ওপৰেৰে যাত্ৰা কৰিছে। বৰফৰ লগতে ডাঠ কুঁৱলী আৱৰণ, লগতে আছে শীত প্ৰকোপ। পুৱা 12 ডিগ্ৰী চেলছিয়াছৰ নামে মৰাণৰ উচ্চতা। লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিব পৰা মতে বৰষুণৰ সম্ভাৱনা আছে মৰাণত। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। আজি পুৱাতে আপোনালোকে দেখিবলৈ পাইছে বৰফৰে আগুৰি ধৰিছে মৰাণ। শিলাবৃষ্টিৰ নেতৃজনৰ চকুত উপধীক্ষক কৃষক বিশিক্ষা ৰাইজৰ শীত প্ৰভাৱৰ আগজাননী দি আহিছে। কেইবাঠাইতো সৃষ্টি হয় প্ৰবল শিলাবৃষ্টিৰ। বৈশিষ্ট্যকৈ উজনি অসমত মৰাণ অঞ্চলত অবিশ্বাস্য হাৰত দেখিবলৈ পোৱা যায় শিলাবৃষ্টিৰ প্ৰকোপ। আজি পুৱাৰ ভাগত হোৱা এই প্ৰবল শিলাবৃষ্টিৰ আপোনালোকে দৃশ্যসমূহ ইয়াত দেখিবলৈ পাইছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ। এই ফটো তথা ভিডিঅ'সমূহ শ্বেয়াৰ কৰি সামাজিক মাধ্যমত একাংশ লোকে এই দৃশ্য উপভোগ কৰিবলৈ পোৱা যায়। বহুলোকে এনে দৃশ্যৰ প্ৰাকৃতিক ৰূপত সংবাদ লয়। পিছে শিলাবৃষ্টিৰ নেতৃজন এই ৰোমান্টিক ভাৱ বিলসৰ বিপৰীতে শিলাবৃষ্টিৰ অত্যন্ত স্থানীয় কৃষকসকলে সাধাৰণতে ৰাজ্যৰ এই সময়ত কৃষকসকলে পথাৰৰ নিয়মীয়া ধান খেতি যদিও বিভিন্ন শস্যৰ খেতি কৰে, কিন্তু আজিৰ প্ৰচণ্ড শিলাবৃষ্টিৰ কৃষকসকলৰ বাৰীত এইবোৰ অনিষ্ট হৈছে। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ বন্ধুসকল। আজি মৰাণত আপোনালোকে দৃশ্যটো দেখিবলৈ পাইছে, কোনোদিন নোহোৱা দৃশ্য। তো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে এনেকৈ লেটেষ্ট আপডেটসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। তো বন্ধুসকল, আপোনালোকে দৃশ্যাংশবোৰ দেখিছে। এয়া হৈছে মৰাণৰ দৃশ্য। দেখিছে টিং ফুটি পিনি শিলগুটি পাৰ হৈ গৈছে। তো বন্ধুসকল, আপোনালোকক দেখুৱাই আছোঁ। ইয়াত দেখিবলৈ পাইছোঁ শিলাবৃষ্টিত শিক্ষা নমাই আনৰ পক্ষীবিলাকৰো ফলত মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখিব পাইছে, আপোনালোকে চাই আছে। ইফালে অসমত এনে অবিশ্বাস্য হাৰত হোৱা শিলাবৃষ্টিৰে চিন্তিত হৈ তুলিছে সচেতন মহলক। জলবায়ু পৰিৱৰ্তন ভয়ানক ফলত আজি ৰাজ্যত এনে অৱস্থিৰ দৃশ্য দেখিবলৈ পোৱা গ'ল। লগতে ভৱিষ্যতে জলবায়ু পৰিৱৰ্তন ফলত ইয়াতকৈও ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি উদ্বেগ প্ৰকাশ কৰিছে সচেতন